ষ্টুডেণ্ট আজি মই অনুশীলনীৰ এবাৰ মাল্টিপল চইচৰ এনচাৰবিলাক দিবলৈ চেষ্টা কৰিম। চাবা ইয়াতে কি কৈছে, তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনটো অশুদ্ধ? অশুদ্ধ সেইটোৱেই বাচিব কৈছে, শুদ্ধটো নহয়। ইয়াতে আমাৰ লেড অক্সাইড কি হৈছে? বিজাৰিত হৈছে। ইয়াতে অক্সিজেন ওলাই কিনে লেডটো আহিছে, বিজাৰিত হৈছে, আৰু কাৰ্বন কি হৈছে? জাৰিত হৈছে। ইয়াতে তেনেহ'লে কোনটো শুদ্ধ? কাৰ্বন জাৰিত হৈছে আৰু লেড অক্সাইডটো বিজাৰিত হৈছে। এই দুটা বাদে কি আছিল? এই দুটা অশুদ্ধ। তেনেহ'লে আমাৰ কোনটো হ'ব? কোনটো অশুদ্ধ? এ আৰু বিটো অশুদ্ধ। তেনেহ'লে 1 নম্বৰটো ৰাইট এনচাৰ। তাৰপিছত 2 নম্বৰটো, ফেৰিক অক্সাইড আৰু এলুমিনিয়ামৰ লগত একেলগ হৈ এলুমিনিয়াম অক্সাইড আৰু আইৰণ উৎপন্ন হৈছে। ওপৰৰ বিক্ৰিয়াটো কিহৰ উদাহৰণ? ইয়াতে কি কৰিছে? আইৰণ এলুমিনিয়াম, ইয়াতে কি হৈছে? দ্বি অপহৰণ হৈছে। আইৰণৰ ঠাইত কোনে আহিছে? এলুমিনিয়াম আহিছে। তেনেহ'লে এইটো কি অপহৰণ? দ্বি অপহৰণ না সংযোজন নে অপহৰণ বিক্ৰিয়া? এইটো এটা অপহৰণ বিক্ৰিয়া, কাৰণ কম সক্ৰিয় মৌলৰ পৰা বেছি সক্ৰিয় মৌললৈ এই মৌলটোক অপসাৰিত কৰিছে। তেনেহ'লে এইটো কি হ'ব? অপহৰণ বিক্ৰিয়া। তাৰপিছত 3 নম্বৰটো আছে, কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লোৰ গুড়িত যোগ কৰা হয়? শুদ্ধ উত্তৰটো টিক চিন দিয়া। এইটো মই লিখিছোঁ, দেখিছা? আইৰণ আৰু হাইড্ৰক্লৰিক এচিড লগাৰ পিছত আইৰণ ক্লৰাইড উৎপন্ন হৈছে, হাইড্ৰজেন উৎপন্ন হৈছে। যেতিয়া তোমালোকে সমীকৰণটো লিখিবা তেতিয়াহে গম পাবা। তেনেহ'লে কোনটো শুদ্ধ হ'ব? এ নম্বৰ, হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হৈছে। 4 নম্বৰটো কি? সন্তুলিত ৰাসায়নিক সমীকৰণ কি? আৰু ৰাসায়নিক সমীকৰণবোৰ আমি কিয় সন্তুলিত কৰিব লাগে? সন্তুলিত ৰাসায়নিক সমীকৰণ কাক বোলে? এইটো মই লিখিছোঁ, এনেকৈ দেখিবা। যি ৰাসায়নিক সমীকৰণৰ দুয়োফালে থকা মৌলসমূহৰ পৰমাণুৰ সংখ্যা একে হ'ব লাগিব দুয়ো ছাইডত। ইয়াতে দেখিবা, কিন্তু ইয়াতে 2 দিব লাগিব, ইয়াতে কিন্তু সমান হোৱা নাই। এতিয়াহে সন্তুলিত হৈছে। এনেকৈ এইটো সন্তুলিত হ'ব লাগিব, পৰমাণুৰ সংখ্যা ইফালে আৰু এইফালে বাওঁফালে সোঁফালে এইটো সমান হ'ব লাগিব। তেতিয়াহে সমীকৰণটো কি ক'ব? সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি ক'ব। আৰু এইটো কিয় সন্তুলিত কৰিব লাগে? আমি জানো ভৰৰ নিত্যতা সূত্ৰৰ মতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ আৰু বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হ'ব লাগিব, এইটো সূত্ৰৰ মতে। সেয়ে কি ৰাসায়নিক সমীকৰণসমূহ সন্তুলিত কৰিব লাগিব বা হ'বই লাগিব। নহ'লে কি হ'ব? ৰাসায়নিক সমীকৰণটো শুদ্ধ নহ'ব। সন্তুলিত নহ'লে এইটো ৰাসায়নিক সমীকৰণে নহ'ব। তোমালোকৰ যদি ভাল লাগি থাকে বা কিবা প্ৰশ্ন থাকে কমেণ্টত জনাবা, আৰু পাৰিলে ছাবস্ক্ৰাইবটো কৰি দিবা চেনেলটো। থেংক ইউ।